মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালেই আছে। মই আজি 2-3 দিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ গাটো ইমান ভাল নাছিলে, অকণো মন যোৱা নাই ভিডিঅ' কৰিবলৈ। তথাপি ডিউটিটো গৈ আছোঁ, তেনেকৈ নগ'লে যে নহয়। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লাষ্টত কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। আপোনালোকে চাব ভিডিঅ'টো। মই ঘৰৰ কামখিনি কৰি আজৰি হৈ লওঁ, তেন্তে চাই থাকক। মই আজি দিনটোনো কিনো কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। এতিয়া গাটো ধুই আহিলোঁ, গাটো ধুই তাৰপিছতে ঝাৰুটো মাৰোঁ বোলো। আজি মই দিনটো কিনো কৰোঁ আপোনালোকে চাই থাককচোন। ঘৰৰ কামখিনি কৰি মেলি লওঁ, কেনেকৈ কৰোঁ, কি কথা আৰু কিমান কাম মোৰ, সেইখিনি সকলোখিনি আপোনালোকে চাই থাকক। মই কিমান কষ্ট কৰিব লাগে, কি কৰিব লাগে, সেইখিনি সকলো চাওক, আপোনালোকে দেখিব, চাই থাকক। আজি সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। তৰাতি হৈ মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, মই এয়া ইফালে ভাতো বনাই আছোঁ। এয়া ভাত বনাই হ'ল। এয়া মিঠা লাও চব্জি বনাই আছোঁ, শুকুৱাই পেলাম আৰু পানীটো। ভাজি বনাই আছোঁ আৰু ইয়াতে বনালোঁ দালি। এয়াই আৰু ৰাতিপুৱা বিশেষ বনাই থাকিব নোৱাৰোঁ, কাৰণ বহুত লৰালৰি হয় যে, সেইটো কাৰণে এনেকৈয়ে বনাই থৈ দিলোঁ। এয়া ল'ৰা শুই আছে, ই আকৌ গেজু কৰিবলৈ আছে, তাক উঠাব লাগিব। এয়া ঝাৰু মাৰি এইখিনি জাবৰখিনি থ'লোঁ। ইমান দিছেনে লেতেৰা ওলাই, সদায় ওলাই লেতেৰা। এয়া বাহিৰৰ পৰিৱেশটো চাওকচোন। আজি বতৰটো বহুত ৰ'দ দিছে বাৰু। এয়া কাপোৰ কালি ভালকৈ নুশুকালে, কাপোৰখিনি চকীতে গোটাই থোৱা আছে, অলপমান সেয়া মেলি থোৱা আছে, সেইখিনিও মেলিব লাগিব বাহিৰতে। এয়া ল'ৰাটোক উঠাই লওঁ, কাৰণ স্কুলৰ টাইম হ'ব, তাৰ আকৌ ফ্ৰেছ হ'বলৈ লাগিব অকণমান সময়, সেইটো কাৰণে উঠাই লওঁ। এতিয়া 6:30 হৈছে, উঠাই দিওঁ। উঠাই ভালকৈ উঠাব লাগে, নতুবা অকণমান যদি খং কৰিবলৈ হয়, হেৰি কৰিবলৈ হয়, তেতিয়াহ'লে তাৰ কান্দা চুৰু হয়। সেইটো কাৰণে মৰমতে উঠাই তাক বহুত আৰু কিবাকিবি কৰিব লাগে। দেখিছেই নহয়, বাহিৰলৈ ওলাই যাব এতিয়া। মই বিচনাখন পাৰি লওঁ, সেইফালে চব্জিও বনাই আছোঁ, বিচনাখন পাৰি লওঁ, ঝাৰুও মাৰি আছোঁ, গোটেইকেইটা একেলগতে কৰি আছোঁ। কাৰণ মই এই টাইমকণত উশাহ ল'বলৈ সময় নাইকিয়া নিচিনা হয়। এতিয়া বাপেকো যাবই হ'ব, 7:30 বজাত বাপেক যাব। টিফিনো বান্ধি দিব লাগে। খাই বৈ বাপেক ওলাই যাব আগতীয়াকৈ। তাৰপিছতে মই আৰু কামকেইটা কৰি মেলি লৈ তাৰপিছতে আকৌ ল'ৰাক থৈ আহিবগৈ লাগিব। বিচনাখন ঠিক কৰি লওঁ মই এতিয়া। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলিত, গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী, সুখৰ চিকুণ মণি, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। বিচনাখন ঠিক কৰি লৈছোঁ, লৈ কিমান কৰিম আৰু, কৰিবলৈ হেৰি হৈ যায়গৈ কেতিয়াবা, হাতকেইটা নচলা নিচিনা হৈ যায়গৈ, একেবাৰে ভাগৰি যাওঁ সঁচাকৈ কেতিয়াবা। মানুহজনো গা ধুই আহিলে, এতিয়া মানুহজনক খাবলৈ দিব লাগিব, টিফিন ৰেডি কৰি দিব লাগিব। এতিয়া আকৌ ঘৰটো মুচি লওঁ, ঘৰটো ঝাৰু মাৰি মুচি নল'লে ভাল নালাগে ন, যিমান যি হ'লেও তাৰমানে বেয়া লাগে। ঘৰটো মচি কাচি লৈ তাৰপিছতহে দেখোন কিবা এটা ভাল লাগে, ঘৰখন এটা পবিত্ৰ লাগে। সেইটো কাৰণে সদায় ঘৰটো ঝাৰু মাৰি ঘৰটো মচি লওঁ। মই ঘৰটো মচি মেলি লৈহে তাৰপিছত খোৱা বোৱাৰ কাৰণে হেৰি কৰি দিওঁ আৰু খোৱা বোৱাটো দিওঁ।
এয়া মচি আছোঁ, ঘৰটো মচি লওঁ। এনেকৈ মুচিবলৈ অকণমান দিগদাৰ হয়, কঁকালো বিষ নক'ব আৰু। মই এনেকৈয়ে আৰু কৰিবলগীয়া। এয়া চুনুলৈ বনাই থৈছোঁ, মাখি থৈছোঁ আটা অকণমান। পৰঠা খাব বোলে, পৰঠা টিফিনত লৈ যাব। সেইটো কাৰণে পৰঠা বনাবৰ কাৰণে এয়া আটা অকণমান মাখি থৈছোঁ, তাকে বনাই দিওঁ এতিয়া। এতিয়া ল'ৰাক থ'বলৈ গৈ আছোঁ। সেইটোলৈ চিনুকণছে এয়া বৰষুণ দিলেই ৰাস্তা ইমান বেয়া হৈ যায় দেই। চাওকচোন একদম অৱস্থা বেয়া। এদিন বৰষুণ দিলেই ৰাস্তা বেয়া হৈ যায় নাচোন ন খোজকাঢ়িবলৈকে ৰাস্তা নাথাকে। সেইকাৰণে স্কুলত আমি ফেনটো বেছি। A few moments later. এয়া ল'ৰাক থৈ আহিলোঁ। আজি আকৌ গাড়ী সোনকালে আহিলেগৈ। হেৰি তাতে আহিলে 8:10তে আহিলে। এনেই 8:15-20 বা যেনেকুৱাত আহে। আজি আকৌ 8:10তে আহিলে, ফোন কৰিলে। পটাপট গৈ সেয়া থৈ আহিলোঁ। আৰু তাক পৰঠা বনাই দিছোঁ। তাক মানে চিম্পুল পৰঠা লাগে। মই ভাবিছোঁ চব্জিটো এক্সট্ৰাকৈ নিদিওঁ, হেৰি কৰোঁ, ভিতৰতে আলু অকণমান সোমোৱাই দি পেলাই আলু পৰঠাকেইটা বনাই দিওঁ। এতিয়া সি সেইটো নিনিয়ে, একদম কান্দিছে, নিনো বুলি কান্দিছে। আকৌ সেয়া গেজু কৰিছে। ইমান মনটো বেয়া লাগি গ'ল। ইমান কষ্ট কৰি ৰাতিপুৱাৰ পৰা সময় নাপাওঁ, ইমান কষ্ট কৰি পেলাই বনাই দিলোঁ। সি আকৌ নিনিয়ে। তাৰ মই বোলো কল আছিলে, কল আৰু পৰঠাটো লৈ যোৱা। নাই, নিনিয়ে। তাৰপিছতে মনটো মাৰি পেলাই কি কৰিলোঁ, বহি দিলোঁ। একেবাৰে অকণমান দুখ কৰাৰ আগতে বহি দিলোঁ। তাত নিজে ভৰাই পেলাই লৈ গৈছে। অকণমান দুখো পালে, বেয়াও লাগি আছে। হেৰি তাত দুখ পালে অকণমান, হেৰিয়াতে এই টানটোতে দুখ পালে অকণমান। তাৰপিছতে মনটো মাৰি দিলোঁ নহয়। তাৰপিছত এতিয়া ভৰাই পেলাই লৈ গৈছে। জানো খায় নে নাখায় নাজানো। হাজি কল 2টা আৰু পৰঠাটো দি পঠিয়াইছোঁ। এতিয়া ময়ো ৰেডি হওঁ, ময়ো ভাত কেইটামান খাই লওঁ। খাই বৈ আকৌ সেয়া ৰেডি হৈ মোৰ ডিউটি যাব লাগে। পিছত আপোনালোকক লগ পাই আছোঁ। A few moments later. এয়া এতিয়া মই ডিউটি ওলাই আহিলোঁ। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। পিছত আকৌ লগ পাই আছোঁ। আমুল এখন খাই আছোঁ। এয়া মই অফিচ পালোঁহি। আহি পেলাই অকণমান ইয়াত ফেনখন লৈ পেলাই অকণমান বহি দিছোঁ। ইমান গৰম দিছে আজি। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। পিছত আবেলি আকৌ লগ পাই আছোঁ। 3 hours later. এয়া ভাত খাবলৈ আহিছিলোঁ। ল'ৰা আহি তিতিলে অকণমান, চাওঁ তিতি গ'লা ন দেখ স্কুলৰ পৰা আহোঁতে। সিও তিতিলে অকণমান। কাপোৰ সোপা ৰ'দত মেলি থৈ গৈছিলোঁ। গোটেই কাপোৰ বৰষুণ দি একেবাৰে গোটেই তিতি খতম। এতিয়া ইয়াতে য'ত ত'ত মেলি দিছোঁ। শুকোৱা কাপোৰ আকৌ তিতি গ'ল। এইফালে ভিতৰত মেলি দিছোঁ, তেনেকৈ মেলি থৈ এতিয়া আকৌ যাওঁ। এতিয়াও বতৰ ভাল নহয়, বৰষুণ দিবই। দেইছোন ন, মই 5টা বজাত আহি যাম হা। যাওঁ, তুমি খোৱা অকণমান দেই আকৌ দেই কৰিলা। 2000 years later. ইভিনিং বন্ধু বান্ধৱীসকল। সেয়া মই ডিউটিৰ পৰা আহিলোঁ। ডিউটিৰ পৰা আহি পেলাই মুখ চুখ ধুই পেলাই, আজি গা নুধুলোঁ। মুখ চুখ ধুই আজৰি হ'লোঁ আৰু। ঠাণ্ডা লাগিছে অকণমান। গাটো ইমান ভাল নহয় যে, বৰ ভালকৈ ভাল হোৱাই নাই। চুলিখিনি একদম পকি খতম আৰু পকিছেতো উপায় নাই আৰু মানে একদম বহুত বেয়াকৈ পকিছে চুলি। মোৰ মানে 12 বছৰমান বয়সৰ পৰা চুলি পকি এতিয়া ৰংবিলাক লগাওঁতে বেছি পকিলেগৈ। ইমান একেবাৰে বেয়া হৈ গৈছে নহয়। ৰং নলগালেই নহয়। আনি থৈছোঁ ৰং, লগাবলৈ সময় পোৱা নাই। আজি লগাম, কাইলৈ লগাম ভাবোঁ, লগাবলেই হোৱা নাই। আজি দিনটোত কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখুৱালোঁ। মই দিনটো কেনেকৈনো পাৰ কৰোঁ সেইখিনি দেখুৱালোঁ। কেনেকুৱা হৈছে ভিডিঅ'টো ক'ব। এয়া ল'ৰাকণক এৰি থৈ গৈছে। এইটো শুই আছে। টোপনি এনেই মিছাকৈ টোপনি। সেইটো গুড ইভিনিং বুলি কৈ দিয়া। গুড ইভিনিং কৈ দিয়া আকৌ। কলটো সোমাই দিছে মুখত, দেখিছে নাই বাৰু গোটেইটো।
চুনু আমৰুত এটা কোৱা আমৰুত পেলাম প্ৰতিটো কোৱা এই আগফালে গৰুৰ কাৰণে হেৰি থৈছোঁ কেৰি বেগত তাত থৈ আহাম আজি টিফিন দি পঠিয়াইছিলোঁ যে সেই নাখালে মানে টিফিন লগ ঘূৰাই লৈ আনিলে নিয়াটো নিলে কিন্তু নাখালে এইটা আমৰুত চাওকচোন দুটা লোৱা ধুই পেলাই খোৱা এটা তুমি খোৱা এটা পাপালৈ থৈ দিয়া এইটো নাখাওঁ এইটো বেছি দাগি এটা পাপালৈ থৈ দিয়া এটা তুমি খোৱা আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব আৰু ৰাতিনো কিনো দেখুৱাম সেয়া বনাম আৰু ৰাতি ভাত পানী বনাম খাম শুম সিমানেই আৰু ল'ৰাক পঢ়িবলৈ দিম এতিয়া পঢ়িব তাৰপিছতে ভাত বনাম খাম সেয়াই আৰু এতিয়া বৰ্তমান হেৰি আছে এই কিটচেনত কিমান বাচন আছে চাব দেই এইখিনি ধুব লাগিব এতিয়া এয়া দেখিছে ৰাতিপুৱাৰ পৰা এয়া গোট খাই থকা ইমানখিনি এয়া বাচন আছে এতিয়া বাচনখিনি ধুওঁ আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নতুন চাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই সকলোকে